হেল্ল' ফ্ৰেণ্ডছ, মই সমললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গুৱাহাটী গড়চুকৰ পামেহিত অৱস্থিত ভীমাশংকৰ মন্দিৰলৈ লৈ যাম। আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব আৰু যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আপোনালোকক মই এয়াৰ ডেষ্টিনেশ্যনটো দিওঁ। আপোনালোকে যদি খানাপাৰাৰ ফালৰ পৰা আহে, ISBT পিছৰ ষ্টপেজটো গড়চুক আৰু এই গড়চুকৰ পৰা লেফ্ট ছাইডলৈ সোমাই পামেহি পাব। আৰু এই পামেহিৰ পৰা দুপৰ বিললৈ যোৱা ৰাস্তাতে পামেহিৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান গৈয়ে বাওঁফালে ৰাস্তাৰে এই ভীমাশংকৰ জ্যোতিৰ্লিংগটো পাবগৈ। ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰেৰে ইও এটা। লোকবিশ্বাস মতে এই জ্যোতিৰ্লিংগলৈ যদি আহি এভাগি শৰাই দিয়ে তেনেহ'লে মানুহৰ সকলো মনোকামনা পূৰণ হয়। জ্যোতিৰ্লিংগলৈ যোৱাৰ বাটতে এটি গণেশ মন্দিৰো পাব। এয়া মই গণেশ মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই গণেশ মন্দিৰৰ গাতে লাগি থকা এইটো বাট আৰু এই বাটেদি পাহাৰৰ মাজে মাজে এয়া আপোনালোকক মানুহ অহা দেখুৱাই আছোঁ আৰু মাজে মাজে পাৰ্কিং প্লেচ আছে। আগতে ৰাস্তাটো সৰু আছিলে, পাৰ্কিং প্লেচো নাছিলে, ৰাস্তা বেয়া আছিলে, সেইকাৰণে মানুহে ইমান ওচৰলৈ গাড়ী আনিব পৰা নাছিলে। কিন্তু আজিকালি কোনো প্ৰব্লেম নাই, এইডোখৰ খোজকাঢ়ি আহিব নালাগে আৰু ৰাস্তাও ধুনীয়া হ'ল, পাৰ্কিং প্লেচো আছে। আমি একেবাৰে ওচৰলৈকে আমি গাড়ী লৈ যাব পৰা হৈছোঁ। আৰু চাওক, এইফালেও মানে দুই কাষে পাহাৰৰ মাজেদি এই লিংলিঙীয়া বাটটো আজিকালি বহুত সুন্দৰ হ'ল আৰু সৌখন মেইন গেটখন আমি দেখা পাইছোঁ। মই আপোনালোকক যিমান পাৰোঁ ধুনীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত চাওকচোন, পাৰ্কিং প্লেচ আছে আৰু গাড়ীখন আমি ইয়ালৈকে লৈ আনিছোঁ। এতিয়া আমি মেইন জ্যোতিৰ্লিংগলৈ যোৱাৰ বাটত আছোঁ। এয়া মেইন গেটটো আমি দেখি আছোঁ, আপোনালোকক মই দেখুৱাই আছোঁ। আৰু তললৈ আমি বহুত ষ্টেপ বগাই বগাইহে আমি আচল জেগাটো পামগৈ। এয়া আমি গৈ আছোঁ মূল গেট। এইখন দেখিছে, ইয়াৰ গেট আপটো সম্পূৰ্ণ চেঞ্জ, মানে বেলেগ মন্দিৰৰ লগত নিমিলে। আৰু এই জ্যোতিৰ্লিংগ অৱস্থিত পাহাৰটোৰ নাম ডাকিনী পাহাৰ। দুইফালে পাহাৰৰ নামনিত এটা ইমান ধুনীয়া জেগা আছে বুলি আমি কল্পনাই কৰিব নোৱাৰোঁ। বাহিৰৰ পৰা দেখিলে তেনেকুৱা নালাগে। পামেহিৰ পৰা যেতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ তেতিয়া এনেকুৱা এটা অঞ্চল আছে বুলি আমি ভাবিবই পৰা নাই। আৰু ইমান প্ৰখৰ ৰ'দতো মানুহবিলাকে চেণ্ডেল ইয়াতে খুলি, গেটতে খুলি ভিতৰলৈ গৈছে। আৰু এই ৰ'দত পকা কেনেকুৱা গৰম হৈ থাকে আপোনালোকে নিশ্চয় জানে। কিন্তু সেই গৰমো মানে ফালি চিৰি মানুহবিলাকে ইয়াত ষ্টেপৰ তললৈ, কিন্তু ভিতৰলৈ যেতিয়া সোমাই গৈ আছে তেতিয়া যেন এনেকুৱা লাগে ইয়াতেই মনীষীসকলে যেন তপস্যা কৰিছিলে। পুৰণি ভাৰতত আমি আখ্যান উপাখ্যানবিলাকত শুনি আহিছোঁ বা পঢ়ি আহিছোঁ বা ভিডিঅ'ত আজিকালি দেখি আহিছোঁ, মহাভাৰতৰে হওক, ৰামায়ণৰে হওক বা বিভিন্ন ধৰণৰ পৌৰাণিক হেৰিবিলাকৰ ওপৰত কৰা ভিডিঅ'বিলাক দেখিছোঁ। তাতো আমি এনেকুৱা জেগা কিছুমান দেখোঁ। আমাৰ অসমৰে বা গুৱাহাটীৰ ওচৰে পাঁজৰে যে এনেকুৱা এটা জ্যোতিৰ্লিংগ আছে বুলি ভবা নাছিলোঁ। মানে এইফালেদি ৰাণীলৈ আমি গৈয়ে থাকোঁ, গাড়ী লৈ গৈয়ে থাকোঁ। জ্যোতিৰ্লিংগৰ চাইনবোৰ্ডো দেখোঁ, ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ যোৱা ৰাস্তা বুলি, কিন্তু কোনোদিন ইয়ালৈ আহিবলৈ আমি ভবাই নাছিলোঁ। আজি আহিছোঁ। ইয়াৰ ষ্টেপেদি আমি তললৈ নামি গৈ আছোঁ আৰু এইবিলাক মানুহবিলাক কাষে কাষে আছে আৰু দুইফালে বাঁহৰে মানে কিছুমান ৰেলিং দিয়া আছে। যেতিয়া শিৱ পূজা হয় তেতিয়া একেবাৰে পামেহিৰ পৰাই লাইন গাঁঠে মানুহৰ, মানে বহুত হেঁচা ঠেলা হয়। এতিয়া এইখিনি সময়ত আচলতে ৰ'দো হৈ আছে কাৰণে অলপ মানুহ কমি আছে। ইয়াতে পূজাৰীসকল ফুট দিছে বা তেনেকৈ ধৰণে বহি আছে। ইয়াৰ মাজতে আৰু এটা এক্সেপশ্যনেল বস্তু হৈছে এটা ঝৰ্ণা, নেচাৰেল এটা ঝৰ্ণা বৈ গৈছে আৰু ই বৈশিষ্ট্য মন্দিৰত লাগিছেগৈ। এই ঝৰ্ণাটো পাৰ হৈ আমাৰ ৰাস্তা আছে। সেই ৰাস্তাটোৱেদি আমি গ'লেহে আচল জ্যোতিৰ্লিংগৰ স্থানটো আমি পামগৈ। আমি গৈ আছোঁ আৰু এই ঝৰ্ণাটো পাৰ হৈ ইটো পাৰলৈও বহুত ধুনীয়া এটা স্থান আছে। গছৰ তলে তলে দৰ্শনাৰ্থী বহিবৰ কাৰণেও বেঞ্চবিলাক পাৰি দিয়া আছে। লোহাৰৰ বেঞ্চেই হওক বা বাঁহৰ বেঞ্চেই হওক, বৰ ধুনীয়াকৈ মানে পাৰি দিয়া আছে। আৰু ইয়াতে মন্দিৰ বুলি তেনেকুৱা বিশেষ এটা ডাঙৰ ঘৰ তেনেকুৱা নাই, মুকলি হয়, সকলোবিলাক মুকলি, একদম নেচাৰেল। এয়া
এই ঝৰ্ণাটো বৈ আহিছে। মুকলি এই বেঞ্চবিলাক যে কেনেকৈ আছে মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, গছৰ তলে তলে মানুহ বহিবৰ কাৰণে বেঞ্চবিলাক পাৰি থোৱা আছে। এইটো বাটেদি ওপৰত লাইন পাতিবগৈ লাগে। মই যিমান পাৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে আহিব পাৰিব। খানাপাৰাৰ ফালৰ পৰাও মই যেনেকৈ ডেছক্ৰিপশ্যন দিছোঁ সেই তেনেকৈ আহিব পাৰিব আৰু জালুকবাৰী ফালৰ পৰাও বৰাগাঁও পাৰ হৈ গড়চুক আৰু একেটাই হয়। এই জ্যোতিৰ্লিংগলৈ আপোনালোকে আহিলে আপোনালোকৰ মনৰ কামনা পূৰণ হয় বুলি সকলোৱে কয়, এটা আশা আছে। আৰু যদি মোৰ এই ভিডিঅ'টোৱে আপোনালোকক উপকাৰ কৰে বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।